Good morning everyone. আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আজি ৰাতিপুৱাই হাজিকাছি ওলাইছো কাৰণ নিনিক ডক্টৰ ওচৰলৈ নিব লাগে। মামি আৰু মই নিনিক ডক্টৰ ওচৰলৈ লৈ যাম। তেতিয়াহলে বলক মোৰ লগত মোৰ ভিডিঅ'টো আৰম্ভ কৰো। আজি মোৰ ভিডিঅ'টোত বিশেষ দেখাব লগা একো নাই বাৰু। তথাপিও ভাবিলো ভিডিঅ'টো বনাও, বহুত দিন ভিডিঅ' দিয়া নাছিলো কাৰণে। তাকে দেখাম দিনটোত কি কি কৰো কি কি নকৰো। আপোনালোকে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহলে প্লিজ মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব, কমেন্ট এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া সকলো ভিডিঅ' আপোনালোকে চাব পাৰে। এজনী আমাৰ নিনি তাই গাটো অকণমান ঠিক নহয়, সেইকাৰণে তাইৰ মনটো মাৰি মাৰি শুই আছে। তাকে ভাবিলো আজি ডক্টৰৰ ওচৰৰ পৰা আনোগে, ডক্টৰক দেখাই আহো কি হৈছে কি নাই হোৱা। তাতে আমি যাবলৈ ওলাইছো। এইকেইটা হৈছে তাইৰ পোৱালি, মানে ইমানেই হুলস্থুল কৰে নহয়, মাত শুনিবহে লাগে। চবেই উঠি উঠি একদম আহিব। কি হৈছে তোমালোকৰ? হে কি হৈছে কি হৈছে? টোপনি গৈছাগে তুমি? তোমাৰ ভাগৰ লাগিলে নি আহি? নি নিনিক ডক্টৰক দেখুৱাই হৈ গ'ল আৰু এতিয়া তাইক লৈ আমি ঘৰলৈ গৈ আছোঁ। পামগৈ আৰু বেছি দূৰ নাই, হস্পিটেলৰ পৰা আমাৰ ঘৰলৈ বেছি দূৰ নহয়। তেতিয়াহ'লে ব'লক মোৰ লগত গৈ থাকোঁ। ফাইনেলি আমি হস্পিটেলৰ পৰা ঘৰ পালোহি। নিনিক দেখুৱালোঁ, তাৰপিছত ডক্টৰে কৈছে তাই স্কিনৰ প্ৰব্লেম হৈছে আৰু পোৱালি আছে কাৰণে অকণমান কিবা এটা প্ৰব্লেম হৈছে, ভিটামিন কমিছে, তাৰ কাৰণে তাইক টেবলেট দিছে আৰু ভিটামিন দিছে কিবা কিবি।
এতিয়া লিখি দিছে আৰু প্ৰেছক্ৰিপশ্যনখন তাৰপাছত আনিব লাগিব ফাৰ্মাচীৰ পৰা খুৱাই চাওঁ ভাল হয় যদি ভাল হয় যদি ভালে আৰু যদি ভাল নহয় তেতিয়াহ'লে আৰু 6 দিনৰ পিছত খবৰ দিবলৈ কৈছে কি ৰিয়েকশ্যন দিয়ে টেবলেটকেইটাই খুৱাই চাওঁ আৰু তাৰপাছত গম পাম কেনেকুৱা হৈছে ভাল হ'ব নে নহ'ব হস্পিটেলৰ পৰা আহি মুখ চুখ ধোৱাই নাই নোধোৱাকৈ আহিছোঁ একদম ওচৰৰ নবৌ এজনী ওচৰলৈ যাওঁ তাই মানে তাত লগাইছিলে তাতেই মই তাত গৈ আছে চাই থৈ আহোঁগৈ একদম মানে মুখ চুখ নোধোৱাকৈ ডাইৰেক্ট আহিছোঁ আৰু নবৌ ওচৰৰ পৰা আহিলোঁগৈ তাৰপিছত এতিয়া ঘৰলৈ গৈছোঁ মামীয়ে বোলে কিবা আচাৰ বনাব তাকেই মই ভিডিঅ' কৰোঁগৈ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনেকৈ কি আচাৰ বনালে ঠিক আছে তেতিয়াহ'লে এয়া মামীয়ে আনি লৈছে আচাৰ বনাবৰ কাৰণে কৰ্দৈ আৰু সকলোৱে চাগে জানেই কৰ্দৈ আচাৰ কেনেকৈ বনায় কিন্তু কোনোবাই যদি নাজানে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু জানিলে শিকি ল'ব আৰু বনাই খাই চাবচোন কিমান টেষ্টি লাগে খাবৰ কাৰণে মামীয়ে কৈছে যে বোলে কৰ্দৈ আচাৰ খাবলৈ বহুত টেষ্টি হয় মই কিন্তু খাই পোৱা নাই প্ৰথমতে কৰ্দৈখিনি এনেদৰে পানীত ধুই ল'ব যাতে তাত থকা লেতেৰাবোৰ আঁতৰি যায় ধুই হোৱাৰ পিছত ডাঙৰ পাত্ৰ এটাত এনেদৰেই ভিডিঅ'ত দেখুৱাৰ দৰে ভালদৰে সৰু সৰুকৈ কাটি ল'ব যাতে পাছত আচাৰ বনাবৰ টাইমত মছলাখিনি ইয়াৰ ভিতৰত ভালদৰে সোমাই যায় এনেদৰেই সৰু সৰুকৈ কৰ্দৈখিনি কাটি লোৱা হৈ গ'ল তাৰপাছত ওপৰে এনেদৰে 3 চামুচ নিমখ ভালদৰে ছটিয়াই দিব 1 চামুচ হালধি পাউডাৰ 1 চামুচ ৰেড চিলি পাউডাৰ এনেদৰে ছটিয়াই লৈ সকলোবোৰ ভালদৰে মিক্স কৰি ল'ব মিক্স কৰি হোৱাৰ পাছত এনেদৰে এখন ডলা বা চালনীত নাইবা কাঁহীত ভালদৰে আহল বহলকৈ শুকাবৰ কাৰণে মেলি ল'ব আচাৰ বনাবৰ কাৰণে কেইটামান জিৰা কেইটামান চফ কেইটামান শুকান জলকীয়া 5 ফুৰণ জনি কেইটামান ধনিয়া গুটি আৰু কেইটামান সৰিয়হৰ গুটি এনেদৰে ভালদৰে শুকুৱাই লৈ মিক্সিত গুড়ি কৰি ল'লোঁ আৰু কেইটামান ভোট জলকীয়া এনেদৰে সৰু সৰুকৈ কাটি লৈছে আৰু কেইটামান কেঁচা জলকীয়াও সৰু সৰুকৈ একেধৰণেই কাটি লৈছে এতিয়া শুকুৱাই থোৱা কৰ্দৈখিনি এনেদৰে পাত্ৰ এটাত ভালদৰে থৈ লৈছে এতিয়া আচাৰখিনি ভৰাবৰ কাৰণে এনেদৰে এটা চিচাৰ বৈয়ামত সৰু গ্লাছ এটাৰ জোখেৰে 2 গ্লাছ কেঁচা মিঠাতেল ভৰাই লোৱা হৈছে মিঠাতেলখিনি ভৰোৱাৰ পিছত এনেদৰে গুড়ি কৰি থোৱা মছলাখিনি 3 চামুচ বৈয়ামটোত ভৰাই ল'ব আৰু লগতে কাটি থোৱা ভোট জলকীয়া 3 চামুচ তাৰ পাছত কেঁচা জলকীয়া 2 চামুচ এনেদৰে ভৰাই ল'ব তাৰ পাছত ৰেড চিলি পাউডাৰ 1 চামুচ ধনিয়া পাউডাৰ 1 চামুচ আৰু জিৰা পাউডাৰ 1 চামুচ এনেদৰে ভৰাই ল'ব তাৰ পাছত ডাঙৰ চামুচৰ জোখেৰে ইয়াত 2 চামুচ নিমখ ভৰাই ল'ব আৰু লগতে 1 চামুচ হালধি ভৰাই ল'ব ভৰোৱা পাছত ভালদৰে এনেদৰে মিক্স কৰি ল'ব যাতে সকলোবোৰ মিক্স হৈ যায় আৰু বৈয়ামটোৰ চাৰিওফালে এনেদৰে ভালদৰে লাগি যায় এয়া বৈয়ামটোৰ চাৰিওফালে ভালদৰে মছলাৰ তেলখিনি সানি লোৱা হ'ল
তাৰ পাছত কৰ্দৈখিনি ভালদৰে বৈয়ামটোত লাহে লাহে কৰি ভৰাই ল'ব। আচাৰখিনি যাতে ভেঁকুৰি নাযায় তাৰ বাবে 3 চামুচ ভিনেগাৰ এনেদৰে ভালকৈ তাৰ ওপৰত ভৰাই দিব। একেবাৰে শেষত আচাৰখিনিৰ ওপৰত এচামুচ নিমখ, এচামুচ ভোট জলকীয়া আৰু অকণমান কেঁচা মিঠাতেল ওপৰৰ পৰা ঢালি দিব। এয়া আমাৰ মামীয়ে বনোৱা কৰ্দৈ আচাৰ বনাই ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে কৰ্দৈ আচাৰ বনাই খাই চাব, আৰু যদি খাই ভাল পায় তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।